বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰতো ভালেই। আৰু আজি এটা বিশেষ কাৰণত আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। মানে ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, কিন্তু হঠাৎ বনাই দিছোঁ। এওঁ মোক এইমাত্ৰ ফোন কৰিলে যে যোৰহাটলৈ জুবিন দা আহিছে, জুবিন দাক লগ কৰিবলৈ বাবে মানে মোক এওঁ লৈ যাম বুলি ক'লে। সেইবাবে এতিয়া মই ওলাই ল'লোঁ। কি ওলাইছোঁ নাজানো, আৰু 5 মিনিটত ওলাইছোঁ। এওঁ ক'লে 5 মিনিটত ওলাই আহা, কিন্তু আপোনালোককতো দেখুৱাব লাগিব ন। সেইবাবে 5 মিনিটৰ ভিতৰত মই ভিডিঅ'টো লৰালৰিকৈ বনাই লৈছোঁ। ঠিক আছে, এতিয়া আমি জুবিন দাক লগ কৰিবলৈ গৈ থাকোঁ। এতিয়া মানে জুবিন দাক লগ কৰিবলৈ আমি গৈ আছোঁ। মই আৰু লগৰ এজন গৈ আছোঁ। নাজানো তেওঁক লগ পাম নে নেপাম, সেইটোতো বহুত ডাঙৰ কথা ন, লগ পাবলৈ পোৱাটো। তেওঁতো চবৰে কাৰণে ভগৱান, সেইবাবে ভগৱানক লগ কৰিবলৈ গৈ আছোঁ, সেই বুলিয়ে ক'ব লাগিব। চাই থাকক আপোনালোকে, লগ পাম নে নেপাম। আমি এতিয়া গৈ আছোঁ তেওঁৰ ওচৰলৈ, তেওঁৰ ৰুমলৈ গৈ আছোঁ। খুব লৰালৰিকৈ গৈছোঁ আৰু তেওঁৰ ৰুমৰ ওচৰত ৰৈ আছোঁ এতিয়া। ফাইনেলি আপোনালোকৰ সকলোৰে মৰমৰ জুবিন দাক আজি লগ পাই গ'লোঁ। মই আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। বহুত ভাল লাগিলে, মানে ওচৰৰ পৰা লগ পাই তেওঁক বহুত ভাল লাগিলে। মোৰ লগ পাই গ'লোঁ। ভিডিঅ' কৰিবলৈ নিদিলে তাত। এতিয়া মই ফটো লগাই দিম। ভিডিঅ' এলাও নাছিলে, সেইবাবে নকৰিলোঁ। এতিয়া আমি জুবিন দাক লগ কৰি আহি গ'লোঁ। মানে মোৰ বিশ্বাসেই হোৱা নাই গাইছ, আপোনালোকে মানে ভাবক কথাটো। মই যিটো ভবা নাছিলোঁ যে মই আহিছোঁ। এওঁ মোক ক'লে যে ওলোৱা জুবিন দা আছে। এওঁ অলৰেডি লগ পাইছিলে তেওঁক দেই। তাৰপিছত লগ পাই পেলাই তেওঁ মোলৈ ফোন কৰিলে যে মই জুবিন দাৰ লগত আছোঁ। মইতো তেওঁক কৈছোঁ আপুনি জুবিন দাক লগ কৰিলে মোক লগ কৰিবলৈ নিনিলে ন, আপুনিতো লগ পায়ে থাকে, মইহে নাপাওঁ লগ। তাৰপিছত তেওঁ লৰালৰিকৈ আহি পেলাই মোক 5 মিনিটত মানে তেওঁ মোক লৈ গৈছে জুবিন দাৰ ওচৰলৈ। তাৰপিছতে তেওঁক ৰুমত লগ কৰি মোক লগ যে পালোঁ, সেইটো কাৰণে মোক বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মানে কেনেকৈ কি ক'ম, মানে বেছি ফূৰ্তি হ'লে মানুহৰ কেনেকুৱা হৈ যায়, মুখৰ কথা কিবা কিবি ওলাই যায়গৈ। মোৰ তেনেকুৱাই হৈছে। ক্ৰেডিটটো এওঁক দিব লাগিব, এওঁৰ কাৰণে মই লগ পাইছোঁ। কিন্তু এওঁ ভিডিঅ'টো ওলাবলৈ লাজ কৰে। এওঁ লগ পাই থাকে, আগতে পোৱা নাছিলোঁ আগতে। সেইবাবে মোক সদায় কৈ থাকে আমি গুৱাহাটীত গৈ জুবিন দাক লগ কৰিম, গুৱাহাটীলৈ যাম, জুবিন দাক লগ কৰিবলৈ যাম। তেওঁতো পাই থাকে, মোকো কয় তোমাক মই লগ কৰাই দিম এবাৰ। কিন্তু সময় সুবিধা তেনেকৈ মিলা নাছিলে যাবলৈ। কিন্তু এইবাৰ মানে নববাকে কোনো প্লেনিং নাছিলে যে দিনটো প্লেনিং কৰি থৈছোঁ যে জুবিন দাক লগ কৰিবলৈ যাম বা তেওঁক আজি লগ পাম, সেইবোৰ একো প্লেনিং নাছিলে। হঠাৎ লগ পাই গ'লোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই থাকিলে মই সদায় এনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই থাকিম। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।